নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ সকলোলৈকে। মই প্ৰেৰণা। এইটো মোৰ প্ৰথমটো ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে আঁকোৱালি ল'ব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। ৰাতিপুৱা আহিলোঁ এনেই অলপ বতাহ খাবলৈ, আপোনালোককো দেখাই আছোঁ পৰিৱেশটো চাওকচোন। জীৱনত প্ৰথম আজি কিবা এটা কাম কৰিবলৈ হাতত লৈছোঁ, সেইটো কাৰণে ভাবিছোঁ এফালে যাওঁ। যিটো কাম লৈছোঁ সেইটো কামত আপোনালোকৰ সহায় সহযোগিতা নহ'লেতো মই আগুৱাব নোৱাৰিম। তেও এবাৰ ভাবিছোঁ এবাৰ এফালে গৈ আহোঁ, আপোনালোকতো থাকক। দিনটো কেনেকৈ যাওঁ, কি কৰোঁ আপোনালোকক দেখাই থাকিম। জল্দি যাওঁ, এতিয়া ঘৰত কাম বনখিনি কৰোঁ, তাৰপিছত ওলাই ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম। মই ৰেডি হৈ গ'লোঁ, কেনেকুৱা লাগিছে কওকচোন। বলক আপোনালোকো মোৰ লগত ক'ত যাওঁ কেনেকৈ যাওঁ দেখাই থাকোঁ বলক। বন্ধু বান্ধৱীসকল, মই আপোনালোকক কৈ আছিলোঁ আজি ক'ত যাওঁ। মই আহি আছোঁ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ। যিহেতু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, ভাবিলোঁ এবাৰ মহামৃত্যুঞ্জয় মন্দিৰ গৈ দৰ্শন কৰি আহোঁ। আজি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইটো কাৰণে ওলাই আহিলোঁ এবাৰ দৰ্শন কৰোঁ বুলি। লগতে আপোনালোককো এবাৰ দৰ্শন কৰাই আহোঁ বলক। অৱশেষত পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ। চাওকচোন মেলা সদৃশ ভক্ত কিমান ভক্ত। পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। যিহেতু আহি পাই ভিডিঅ' কৰা নহ'ল, এনেই অলপ লৈছোঁ, ভালকৈ ভিডিঅ' কৰা নহ'ল। শাওণ মাহ চলি আছে, শাওণ মাহত বহুত মানুহ ভক্ত নিজৰ মনৰ কামনা লৈ আহে। সেই কামনাবোৰ যাতে পূৰণ হওক। মানুহৰ যি ভিৰ দেখিছে, শাৰী বহুত মানুহ, এইবোৰ কিমান মানুহৰ ভিৰ, বহুত মানুহ আহে। যিহেতু শাওণ মাহ চলি আছে, বহুতৰ মনৰ কামনা লৈ আহে। এই কামনাবোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আহে। আপোনালোকো আহিব যদি অহা নাই, বহুত ভাল লাগে। ইমান গৰমতো যে ভক্তবোৰে গৰম ৰ'দ চব পাহৰি ভগৱানৰ ওচৰত কিবা এটা বিচাৰি আহিছে, সেইবোৰ যাতে পূৰণ হওক। ওপৰত বহুত ভিৰ, বহুত গৰম, তলত প্ৰসাদখিনি সলাবলৈ সুবিধা কৰি দিছে। তাকে গৈ আছোঁ প্ৰসাদ সলাবলৈ। বহুত ভিৰৰ মাজত ইয়াৰ পৰা ওলালোঁ। এতিয়া ক'ত যাওঁ কি কৰোঁ চাই থাকক আপোনালোকক লৈ যাম। পালোহি, ঘৰ পোৱাহি নাই, পাওঁ অৱস্থা। ইমান গৰমৰ মাজত যে এপাক ঘূৰি আহিলোঁগৈ, মনটোও বহুত শান্তি লাগিছে। আৰু অলপ সময়ৰ পিছত ঘৰ পাই গৈ ফ্ৰেছ হৈ আপোনালোকৰ লগত অলপ কথা পাতিম। হ'ল সময় অলপ আহি পাই অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ অলপ বাগৰিছোঁ। ইমান গৰম পৰিছে ন। আপোনালোকৰ ফালে কিমান গৰম পৰিছে জনাবচোন কমেণ্টত। গৰম পৰিছে যদিও ৰ'দটোত গৈছোঁ, ৰ'দটোত আহিছোঁ, ভগৱানৰ ওচৰত গৈছোঁ ন, ইমান অশান্তি যেন লগা নাই। ধুনীয়াকৈ আহি ঘৰ পাইছোঁ, ধুনীয়াকৈ আছোঁ। এতিয়াও গা বেয়া লগা নাই, ধুনীয়াকৈ আছোঁ। অলপ কথা পাতোঁ। যিহেতু মোৰ চেনেলটো নতুন, আপোনালোকে জানিছে আজি মোৰ ফাৰ্ষ্ট ভিডিঅ'। যোনে চাই আছে কেনেকুৱা পাই জনাব। যিখিনি মই ভুল কৰিছোঁ বা যিখিনি নাজানিছোঁ আপোনালোকে মোক কমেণ্টৰ দ্বাৰা শুধৰাই দিব চেষ্টা কৰিব। তাকে সহায় নকৰিলে মই আগবাঢ়িব নোৱাৰিম। সেইটো কাৰণে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱা আশাৰে আজিলৈ সমাপ্ত কৰিছোঁ।